ডাঙৰ আৰু চিনিয়ৰ গতিকে মোৰ বেছি দিন চাকৰিও নাই তেওঁলোকৰ লগত আজি জইন কৰিছে আৰু ফূৰ্তি কৰিম আৰু জইন কৰিলোঁ আজি জইন কৰি পেলাই ঘৰলৈ সোনকালে আজি অকণমান আহি আছোঁ ছোৱালীৰ প্ৰতি একেলগে এতিয়া আৰু ঘৰমুৱা এতিয়া আহি আছোঁ লগৰো এজনী পালোঁ একেলগে আহি আছোঁ এতিয়া ঘৰমুৱা হৈছোঁ উবেৰ এখন ঠিক কৰিছোঁ আৰু লগৰজনীৰ লগতে কথাও পাতিছোঁ আৰু আহি আছোঁ জইন কৰি পেলাই লগৰ এজনী সৈতে মই সোনকালে যাওঁগৈ ঘৰলৈ কষ্টও আছে লাহে লাহে আহিছোঁ আৰু বাইদেউক অলপ হেল্প কৰি দিছোঁ দুইজনী আমি একেলগে আহি আছোঁ মোক অকণমান হেল্প কৰি দিছে আৰু যেতিয়া আপোনাৰ হেৰি হ'ব ঘৰত যেতিয়া মানে অৱসৰ ল'ব তেতিয়া এইবিলাক মাইক লৈ ল'ব আৰু সময়খিনি পাছ কৰিবতো লাগিব আমাৰ বাবাই কৈছে মা বৰমাই যদি মাইকটো লৈ লয় মানে ধুনীয়াকৈ কৰিব আৰু ষ্টিকডাল আৰু মাইকটো যে ইয়াতে এনেকৈ লৈ থাকে যে এনেকৈ ষ্টিকডাল লৈ পেলাই এতিয়া অফিচৰ পৰা আহি পেলাই মানে ৰাস্তাত অকণমান ফুৰিলোঁ ফুৰি পেলাই এতিয়া ভালেই হ'ল এতিয়া এই লগৰগৰাকীও আহিছে এয়া কথা পাতি আছোঁ চোতালতে বহি সময়খিনি এনেকৈ পাছ কৰিব লাগিব আজি অফিচলৈ গৈছিলোঁ অফিচত গৈ এমাহৰ মূৰত বিৰাট ভাল লাগিলে লগৰখিনিকো লগ পালোঁ অকণমান ভিডিঅ' কৰি আনিছোঁ আৰু এতিয়া মানে আহি ঘৰত অকণমান ৰেষ্ট লৈ পেলাই অকণমান ৰাস্তাত খোজকাঢ়িলোঁ খোজকাঢ়ি পেলাই ইয়াত চোতালতে বহি আছোঁ আপোনালোকৰ কথাও পাতোঁ আৰু ভিডিঅ'টো দিওঁ সেইকাৰণে মানে এয়া বহিছোঁ আৰু চোতালতে আপোনালোকৰ এতিয়া কি কওঁ আকৌ লগ পাম মাজে মাজে এনেকুৱা সৰু সুৰা ভিডিঅ' দিম অফিচত যেতিয়া জইন কৰিলোঁ চাব কেনেকুৱা লাগে আমাৰ ভেকচিন চলি আছে যে সেইকাৰণে আপোনালোকৰ কোনোবা ল'বলৈ থাকিলে আহিব আমাৰ তাতে আৰু মই মানে বেছি জোৰকৈ কাম কৰিব পৰা খোজকাঢ়িব পৰা হোৱা নাই অলপ অলপকৈ খোজকাঢ়িব পাৰিছোঁ আকৌ আহিম আপোনালোকক লগ পাম আজিলৈ আহোঁ